বঙাইগাঁৱৰ ফেমাছ ডিছ তো এই সাইডে গোটে ভাইহঁতে আহি কেনে ৰখি আছিলে হোটেলৰ বাহিৰত Hello, what is up people? Welcome to another vlog. আৰু আপোনালোকে গম পাইছে লাষ্ট ব্লগ চাই কেনে আমি বঙাইগাঁও আহি পাইছোঁ আৰু বঙাইগাঁও হোটেলত আছোঁ এতিয়া ওলাই যাওঁ টুথপেষ্ট আৰু টুথব্ৰাছ আনিব পাহৰি গৈছিলোঁ সেইটো অলপ আনিব যাওঁ টাউনৰ মাজেৰে যাওঁ আৰু টাউনখনো অলপ দেখাব ট্ৰাই কৰোঁ এতিয়া অলপ টুথপেষ্ট আৰু টুথব্ৰাছ আনোতে আৰু হোটেল টুৰটো দেখাম বাৰু আগে বস্তুখিনি লৈ আনো বলক 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 ভাই বলক তো হোটেলৰ বাহিৰত ওলালোঁ আৰু পাৰ্কিং কৰা হৈ গৈছিলে ৰাতি তো দেখাই আছোঁ চাহি চালামত আছে কি নাই অ'কে মোৰ বাইক এইখন হ'ল SBNৰ বাইক এইখন হ'ল বিকাশ চেত্ৰীৰ বাইক ভাইটিৰ এক্সাম আছিলে ভাইটি তথাপি আহিলে আহি কেনে মোক মেছেজ কৰিছিলে বাৰু তো ইয়াতে মাৰ্কেটত আহি লগ পালোঁ বেষ্ট অফ লক ভাই ভালকৈ এক্সাম দিবা হোটেলৰ পৰা ওলাই কেনে ইয়াতে পাই গ'লোঁ টুথব্ৰাছ আৰু টুথপেষ্ট এতিয়া লৈ যাওঁ তো আপোনালোকে দেখিছে বস্তু ল'ব আহোঁতে গামোচা 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 কিহৰ কাৰণে আপোনালোকৰ মৰমৰ কাৰণে ইমানখিনি তো এতিয়া হোটেলত যাওঁ লগ পাই ভাল লাগিলে কলগেট ল'ব আহোঁতে লগ পাই গ'লোঁ 11টা বজাত আপোনালোকক লগ ধৰিম বাৰু এতিয়া ফ্ৰেছ হৈ লওঁ তো ভাইহঁতৰ ইমান মৰম আহি কেনে ৰখি আছে 11টা বজাত বুলি কৈছিলোঁ ইনষ্টাগ্ৰামত কিন্তু আগতে আহি কেনে ৰখি আছে আৰু এতিয়া ফ্ৰেছ হৈ কেনে ভাইহঁতক ভালকৈ লগ পাম বেয়া নাপাব অলপ টাইম খালি দিব পাৰিলোঁ এতিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ কেনে আপোনালোকক ভালকৈ লগ ধৰিবৰ কাৰণে অল আছাম কৰিব আহিছোঁ এতিয়া ৰুমত যাওঁ ৰুম আহি পালোঁ মাৰ্কেট গৈছিলোঁ মাৰ্কেটত গৈ কেনে কেইটামান ছাবস্ক্ৰাইবাৰ বন্ধুক লগ পালোঁ লগ পাই কেনে এতিয়া ৰুমত আহিলোঁ এতিয়া ৰুম টুৰ কৰাওঁ ৰুমটো বেছি টুৰ কৰাবৰ কাৰণে নাই বিশেষ এইটোৱে গোটেই ৰুমটো হ'ল এইটো মোৰ বেড আছিলে এইটো আছিলে বিকাশ ভাইৰ আৰু এই চাইডে ৱাৰ্ড্ৰব আৰু টিভি এটা আছে আৰু আমাৰ যিহেতু কালি বৰষুণত ভিজিছিলে গোটেই বস্তু এনেকৈ মেলি থৈ দিছোঁ শুকাবৰ কাৰণে আৰু জোতাটো অলমষ্ট শুকাই গ'ল অলপ যদি হেয়াৰ ড্ৰায়াৰ মাৰি দিওঁ পূৰা ভালকৈ পাৰফেক্টলি ৰেডি হৈ যাম আৰু তলত গৈ আছোঁ 11টা বাজিছে এতিয়া তলত যাম ফ্ৰেছ হৈ লওঁগে তাৰপিছত তলত গৈ আছোঁ আপোনালোকক ব্লগ ধৰিবৰ কাৰণে অলপ যদি দেৰি হয় বেয়া নাপাব গৈ আছোঁ আহি কেনে খুব ভাল লাগিলে এতিয়া ভালকৈ এক্সপ্ল'ৰ কৰিম তোমালোকে যেন আমাক কোৱা কোনটো জেগাত গ'লে ভাল হ'ব চলো তো এই চাইডে গোটেই ভাইহঁতে আহি কেনে ৰখি আছিলে হোটেলৰ একদম মজা বঙাইগাঁও আহি খুব ভাল লাগিলে সকলোকে লগ ধৰি কেনে মজা মজা অ'কে অ'কে চেল্ফি হেল্ল' তো তলত গৈছিলোঁ 11টা বাজিছিলে কাৰণে ফ্ৰেছ হ'বৰ কাৰণে টাইম নাপালোঁ তলত গৈছিলোঁ তলত গৈ কেনে ছাবস্ক্ৰাইবাৰ বন্ধুসকলে ৰখি আছিলে কাৰণে গুচি গ'লোঁ ফ্ৰেছ নোহোৱাকৈ গুচি গ'লোঁ কিন্তু এতিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ কেনে এটা বিশেষ জেগাত যাম গম পাব এতিয়া আগে ফ্ৰেছ হৈ লওঁ তো ফ্ৰেছ হৈ কেনে আহিলোঁ আৰু ইয়াতে ব্ৰেকফাষ্ট ৰেডি হৈ আছে তোমালোকে খালা ভাই অঁ খালোঁ এয়া এতিয়া মোৰ খানা ইয়াত আছে অমলেট আৰু পুৰি চব্জি খাই লওঁ এইটো এয়া মোৰ খানা পূৰা ব্ৰেকফাষ্ট আহি গ'ল এতিয়া খাই লওঁ এটা ডাঙৰ প্ৰব্লেম হৈ গ'ল প্ৰব্লেমটো হৈ গ'ল কি মোৰ এডাপ্টাৰ বেয়া হৈ গ'ল একদম দুখ লাগি গ'ল উপায় নাই আৰু এতিয়া ওলাই যাওঁ অলপ বঙাইগাঁৱত উইদাউট এডাপ্টাৰ উইদাউট মাইক অলপ চাউণ্ড কোৱালিটি বেয়া পাব পাৰে তো তাৰ বাবে অলপ এডজাষ্ট কৰি ল'ব আৰু তো এতিয়া ওলাই যাওঁ বঙাইগাঁৱত অলপ এক্সপ্ল'ৰ কৰিবৰ কাৰণে অলপ কৈ আছোঁ গোটেই কথা তো মোৰ প্ৰব্লেমটো হৈছে কি আপোনাৰ যোনটো মোৰ GoProৰ মাইক এডাপ্টাৰ আছিলে সেই মাইক এডাপ্টাৰটো বেয়া হৈ গৈছে একেবাৰে চাউণ্ড অডিঅ' জিৰ' হৈ গৈছে মই চেক কৰিছোঁ মাইক বেয়া হোৱা বুলি ভাবিলোঁ প্ৰথম তাৰপিছত 3টা মাইকো আছিলে এক্সট্ৰা সেই মাইককেইটাও ইউজ কৰিলোঁ কিন্তু 3টাই চাউণ্ড অহা নাই আউটপুটটো অহা নাই তো সেইটো বাবে এডাপ্টাৰটো এতিয়া খুলি ল'ব লগা হৈছে ডাইৰেক্ট চিঞৰি ব্লগ কৰিব লগা হৈছে মটৰব্লগ এই চাইডে আছে আমাৰ বঙাইগাঁৱৰে কেইটামান বন্ধু আমাক লৈ যাই আছে ক'ত লৈ যাব ভাই আসামে এতিয়া বিজৰা টি গাৰ্ডেনে দি যাম অ'কে তলৰে কি ধুনীয়া
ৰাস্তা সৰু ৰাস্তা একদম গাঁৱৰ ৰাস্তা তামাম আৰু কি ক'ব আৰু মোৰ ট্ৰেক আহি গৈছিল আৰু অফ ৰোডিঙৰ ট্ৰেক আহি গৈছিলে কিন্তু এনেকুৱা মন বেয়া হৈ গৈছে ইমান আৰু সেই কৰিব মন যোৱা নাই আৰু এতিয়া গৈ আছোঁ আৰু তালৈ নাজানো আৰু কেনেকুৱা কি ভিডিঅ' হয় আৰু যিমান পাৰোঁ ট্ৰাই কৰি আছোঁ ভাল ভিডিঅ' বনাবৰ কাৰণে এইচাইডে বাইক লৈতো যোৱা নাই বালিত একো নহয় বিকাশ ভাই পৰি গৈছিলে আৰু বাইকখন উঠাই কিনে লৈ যাইছে এইখিনিত শ্লিপ খাই গৈছে এইখিনিত ডাইৰেক্ট উঠাব গৈছিলে তো বেক চাইডে বহি আছিলে তো অভাৰৱেট হৈ কিনে পৰি গ'ল এইখিনি গাদ্ধা বাচাবৰ কাৰণে পাইছিলোঁ ইয়াতে আমি যাম বুলি ভাবিছিলোঁ ৱাইল্ড লাইফ চেঞ্চুৰী কিন্তু ইয়াতে আমাক বন্ধ কৰি থৈ দিলে মোৰ আছে গোটেই গ্ৰীনাৰী গোটেই খেতি পথাৰ আৰু এই চাইডে আমাক বন্ধ কৰি থৈ দিছে এটা বাহ আছে বাহেৰে যাম তো ইয়াৰ পৰা এতিয়া ওলাই যাব লগা হৈ গ'ল আৰু কিয় কাৰণে আগেৰে যোৱা নহ'ব আৰু এতিয়া ৰ'দটো অলপ ওলাই আহিলে কি ধুনীয়া কেমেৰাৰ কোৱালিটি হৈ আছে কিন্তু এডিট কৰাৰ পিছত আৰু বেয়া হৈ যায় তো ইয়াৰ পৰা ওলাই যাব ওলাইছোঁ আৰু ৰিটাৰ্ণ ইউ টাৰ্ণ মাৰি কিনে বেলেগ এটা ৰাস্তাৰে যাম কিন্তু যামে যেনেকৈ যোৱাকালি ব্লগটোত আপোনালোকে দেখা পালে যাম মানে যামে আজিৰ ব্লগটো যাম মানে যামে তো এতিয়া ওলাই যাওঁ আৰু अरे बाबू हमको मत रुकाना तुम्हारे लिए और साउंड किमान ভাল আহি আছে গম নাপাওঁ চিঞৰি আছোঁ খালি চলো ইহঁতক যাই ল'ব দিওঁ অলপ নহ'লে আৰু মাজতে ৰখি যাব লাগিব ইহঁতৰ কাৰণে আমি এতিয়া ভৰি নানুমোৱাকৈ বিন্দাছ ওলাই যাম বিন্দাছ একো টেনশ্যনে নাই বিন্দাছ বিন্দাছ মোৰ দুখৰ কথা গম পাইছে কি মোৰ গোপ্ৰৰ এডাপ্টাৰটো বেয়া হৈ থাকিলে তাৰপিছত ফোন কৰিলোঁ য'ৰ পৰা লৈছিলোঁ ক'লে কি গোপ্ৰ ছাপৰ্ট টিমক মেছেজ কৰিব কিন্তু আজি শনিবাৰ আৰু ৰবিবাৰ ছাপৰ্ট টিম বন্ধ থাকে তো কি হয় নাজানো আৰু সেইকাৰণে আজি মটো ব্লগিংখিনি অলপ বেয়া পাব পাৰে এটা আছোঁ টি ষ্টেটৰ মাজত কি ধুনীয়া লোকেশ্যন আপোনালোকে দেখি আছে ৰাস্তা কি ধুনীয়া এই চাইডে টি ষ্টেট আৰু এই চাইডে গোটেই বাইক চাইক পাৰ্ক হৈ গৈছে তো নাজানো কেনেকুৱা কি ব্লগ হ'ব আজি মটো ব্লগিং নাথাকিলে কেনেকুৱা কি বনাম যিহেতু আগতে মটো ব্লগিং কৰা নাছিলোঁ মাজৰ পৰাহে ষ্টাৰ্ট কৰিলোঁ তথাপিও চাওক যিমানখিনি পাৰোঁ এই ভিডিঅ'টো এডিট কৰাৰ টাইমত গম পাম আৰু আপোনালোকে যিদিনাখন চাব এই ভিডিঅ'টো সেইদিনাখন গম পাম কিমান ভাল পাইছে আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে মই এনেকুৱা যেতিয়ালৈ গোপ্ৰ এডাপ্টাৰটো নাহে তেতিয়ালৈ ভিডিঅ' বনাই গৈ থাকিম গাৰ্ডেনৰ মাজত সোমাই গৈ আছোঁ মজা অলপ অফ ৰোডিঙৰ মজা লৈ লওঁ তুৰতুৰীয়া পাহাৰ একচুৱেলি গোপ্ৰ এনেকুৱা ঢোকা দি দিছে এডাপ্টাৰে যোনটো এনে ৰেকৰ্ড কৰি আছিলোঁ সেইটো অডিঅ' বন্ধ হৈ গৈছে এইটো হ'ল তুৰতুৰী পাহাৰ এই চাইডে আছে মোৰ খুচি ৰখাই থৈ দিছোঁ আহি পাইছিলোঁ তুৰতুৰীয়া পাহাৰ আৰু আপোনালোকে গম পায় মোৰ গোপ্ৰৰ এডাপ্টাৰ কেইবাৰ গম পায় আৰু আপোনালোকে গম পায় মোৰ গোপ্ৰৰ এডাপ্টাৰটো বেয়া হৈ গৈছে আৰু যোনটো এডাপ্টাৰ নোহোৱাকৈও চাউণ্ড ৰেকৰ্ড হোৱা নাই কিয় বা গোপ্ৰৰ প্ৰব্লেম নে এডাপ্টাৰৰ প্ৰব্লেম একেবাৰে ধৰিব পৰা নাই হোটেলত ভালকৈ গৈ কেনেহে গম পাম কি প্ৰব্লেম হৈ আছে এতিয়া আহিছোঁ তুৰতুৰীয়া পাহাৰ আপোনালোকক দেখাই আছোঁ মই তুৰতুৰীয়া পাহাৰখন তো ইয়াতে বঙাইগাঁৱত এখন ৰিলেক্স কৰা প্লেচ বুলি ক'ব পাৰি আৰু এখন পাহাৰ আৰু ইয়াত মন্দিৰো আছে বুলি শুনিছোঁ তো ধুনীয়া প্ৰকৃতিৰ মাজত আছোঁ এতিয়া বহি এই চাইডে আছে মোৰ খুচি তো
চাই থাকক নাজানো কেনেকুৱা হৈ আছে ব্লগটো এইটো নামটো কি হয় বুৱা ছাগলী বুৱা এইটো কিহেৰে বনাই দিয়ে চাওমিনেৰে বুৱা চাওমিনেৰে ইয়াত দিয়া গৈছে বুৱা ছাগলীৰ বুৱা মানে চুস্তা আৰু চাওমিন আৰু আপোনাৰ ভেজিটেবল দি দিয়া গৈছে গাজৰ আৰু এইসব ভিতৰত চাওমিনত যি যি দিয়ে সেইবোৰ দি আছে আৰু এইটো ইয়াত ফেমাছ হয় আৰু বুৱা চাওমিন ফেমাছ বঙাইগাঁৱৰ তো পুৰা ৰেডি ফাইনেল পুৰা ৰেডি কৰি কিনে দিলে আৰু এতিয়া খাব ওলাইছোঁ উষা চাওমিন বঙাইগাঁৱৰ ফেমাছ ডিছ ষ্ট্ৰীট ফুড চলো খাই লওঁ এতিয়া এইটো লৈ লৈছোঁ আপোনালোক দেখাইছিলোঁ কেনেকুৱা কি বনাই কি কথা এতিয়া খাই চাওঁ অঁ বঙাইগাঁও আহিলে এইটো আপুনি এবাৰ খাই কিনে চাবই ৰিকমেণ্ডেড হয় একদম ফেমাছ ডিছ হয় আৰু একদম মজা মাত্ৰ 50 টকা আহি পালোঁ আৰু এই চাইডে আছিলে এছপিডাৰ হেলমেট যোনটো মই ইউজ কৰি আছোঁ অল আছাম ৰাইডৰ কাৰণে খুব পাৰফেক্টলি মজা আৰু একদম দিনৰ কাৰণে এইটো ৰাতিৰ কাৰণে ডাবল ভাইজাৰ আছে ইয়াতে এইটো ডাবল ভাইজাৰ আৰু আপোনালোকেতো দেখিছে মোৰ গিয়াৰখিনি গোটেই ৰাইনক্সৰ হয় আৰু জোতা হ'ল অৰাজা আৰু ৰাইনক্সৰ জেকেট আপোনাৰ পেণ্ট ৰাইডিং পেণ্ট এই যে আছে টেংক ৰাইনক্সৰ আৰু গ্লোভ তো সেইখিনি যদি আপোনালোকে অৰ্ডাৰ কৰিব খুজিছে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত লিংক থাকিব ৰাইনক্সৰ অৰাজাৰ আৰু ইয়াৰে এছপিডাৰো লিংক দি দিম আপোনালোকে গৈ কেনে চেক কৰিব পাৰে ডিছক্ৰিপশ্যনত থাকিব লিংকবোৰ আপোনালোকে গৈ কেনে চেক কৰি কেনে কিনিব পাৰে চলো এতিয়া ফ্ৰেছ হৈ লওক আপোনালোকৰ মৰম বঙাইগাঁৱৰ মৰম ইমান ভাল লাগিছে মোৰ বঙাইগাঁও আহি কেনে তো আপোনালোকৰ মৰম চেনেহ দেখি কেনে আৰু ভৱিষ্যততো মই বঙাইগাঁও কেতিয়াও নাপাহৰোঁ কিয় কাৰণে বঙাইগাঁৱে প্ৰথম জেগা য'ত মোৰ মিট আপ হৈছে এটা ইনষ্টাগ্ৰামত ষ্টৰি দি কেনে যোনটো মিট আপ কৰিলোঁ আৰু সেই মিট আপত যিমানখিনি মানুহ আহি কেনে মোক মৰম দিলে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু এনেকৈ মোক ছাপোৰ্ট কৰি থাকিব থেংক ইউ বঙাইগাঁও আৰু আজি বঙাইগাঁৱৰ পৰা ওলাই যাম আৰু তো এইখিনিয়ে আছিলে আজিৰ ব্লগ বহুত বেছি ধন্যবাদ বঙাইগাঁৱৰ ৰাইজসকলে ইমানখিনি আমাক মৰম দিলে ৰেচপেক্ট সন্মান বহুত বেছি ধন্যবাদ তো লগ পাম নতুন ভিডিঅ'ত ধুবুৰীৰ পৰা টিল দেন বাই বাই গান বজাও